বিয়া পাতিবলৈ মোক এজন দৰা লাগে। বিয়া পাতিবলৈ মোক এজন দৰা লাগে। মোৰ বয়স 24 বছৰ। যিজন ল'ৰাই মোক বিয়া পাতিবলৈ আগবাঢ়ি আহিব তেওঁৰ নামত মোৰ মাটি বাৰী সকলো লিখি দিম। যিজন ল'ৰাই মোক বিয়া পাতিবলৈ আগবাঢ়ি আহিব তেওঁৰ নামত মোৰ মাটি বাৰী সকলোবিলাক তেওঁৰ নামতে কৰি দিম। মোৰ আপোনালোকে কমেণ্ট কৰক, মই কমেণ্টৰ পৰা দৰা বাছনি কৰিম। কমেণ্টৰ পৰাই দৰা নিৰ্বাচন কৰিম। কমেণ্টবিলাক পঢ়িম মই প্ৰথমে। সামাজিক মাধ্যমত এগৰাকী যুৱতীয়ে এনেদৰে মন্তব্য কৰি ভিডিঅ' বনালে। আচলতে কিহৰ কাৰণে এনে ভিডিঅ' বনাবলগীয়া হ'ল, স্কিপ নকৰাকৈ চাওক সম্পূৰ্ণ ভিডিঅ'। সামাজিক মাধ্যমত পুনৰ ভাইৰেল হৈছে এটি অদ্ভুত কিন্তু আলোচনা উদ্দীপনামূলক ভিডিঅ'। এজন 24 বছৰীয়া যুৱতীয়ে মুকলি ঘোষণাৰে কৈছে তেওঁ বিয়া কৰাবলৈ এজন দৰা লাগে আৰু যিজনে আগবাঢ়ি আহিব তেওঁৰ নামত তেওঁ নিজৰ মাটি জমি লিখি দিব। এই মন্তব্যৰ পাছতে তেওঁৰ ভিডিঅ' ভাইৰেল হৈ পৰে। তাতো যে সিমানেই নহয়, তেওঁ কৈছে কমেণ্ট বক্সত যিজনে নিজৰ নাম আগবঢ়ায় তেওঁ সেয়াৰ পৰাই দৰা বাছি ল'ব। এই ভিডিঅ'ত হাজাৰ হাজাৰ কমেণ্ট আহিছে। কিছুমানে মজাৰ হিচাপে লৈছে, আন কিছুমানে কিন্তু গম্ভীৰভাৱে আগবাঢ়িছে। কিন্তু প্ৰশ্ন হৈছে এজন যুৱতী এনে ভিডিঅ' বনাবলৈ বাধ্য কিয় হ'ল? এই ঘটনাটোৱে সমাজত চলি থকা মানসিকতা, জীৱনৰ প্ৰতি দৃষ্টিভংগী আৰু যুৱ সমাজৰ আকাংক্ষা সম্পৰ্কে গভীৰ চিন্তা উত্থাপন কৰিছে। আমি এনে ভাইৰেল ঘটনা কা মূৰত পৰি উন্মোচন কৰোঁ সত্য কাহিনী।